সকল মোৰ নাম ৰেকিয়া ফ্ৰেডি চ' আজি আমি আহিলোঁ আজি কাতি বিহু চ' কাতি বিহু উপলক্ষে আমি টেঙা খাব আহিছোঁ এখন আমাৰ গাঁও হয় ৰাজৰি আঞ্চলিক ক্ৰীড়া সন্থা চ' আমি এখন ৰানিং গাঁৱত বৰ্তমান আমি খোজকাঢ়ি আছোঁ বাৰু চ' এইফালে পাগলকেইটা আছে সিহঁতকেইটা ওচৰত যাব লাগিব ভাই বন্ধুসকলে আগত টেঙা কাটি আছে সিহঁতে টেঙা চেঙা কাটি আছে আমি এতিয়া সিহঁতৰ ওচৰলৈ যাম কি মানে আমি দেখাম আৰু তাত টেঙাবোৰ কিমানটা টেঙা আনিছে বা কি আনিছে গোটেইখিনি দেখাব চেষ্টা কৰিম চ' ভিডিঅ'টো চাই থাকক এনেকৈ মানে এতিয়া তোমাৰ ফালৰ পৰা কিবা ক'ব বিচাৰে মানে পুৰা অলপ ধামাকা হ'ব ভিডিঅ'টো আৰু স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাওক আৰু ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট লওক চ' আগত ভাই বন্ধুসকলে টেঙা কাটি আছে আৰু আমি খোজকাঢ়ি আছোঁ আমাৰ ৰানিং গ্ৰাউণ্ডত মানে দেখিছে ইউটিউবৰ ষ্টাইলত ইউটিউবৰ মানুহ ইউটিউবৰ ষ্টাইল আৰু মোৰো এটা ইউটিউব চেনেল আছে সৰু সুৰাকৈ মানে দে তোমাৰ চেনেলটোৰ কথা অকণমান কৈ আৰু মই মানে মোৰ চেনেলটোত ব্লগ ভিডিঅ' দিওঁ চ' মোৰ চেনেলটোৰ নাম হৈছে ভাস্কৰ শুকাই ব্লগ চেনেল বুলি নাই আৰু ভাস্কৰ শুকাই বুলি আছে চ' তো ভাস্কৰ ভুকাই যিটো ইউটিউব চেনেল সেইটো তোমালোকে ছাপোৰ্ট কৰিবা চেনেলটো লিংকটো মই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দি দিম তেওঁৰ চেনেলটো চাবা তেওঁ ধুনীয়া ধুনীয়া ব্লগ বনায় চ' মই ইমান ব্লগ বনোৱা মোৰ এক্সপিৰিয়েঞ্চো নাই আৰু মানে লাজ পাওঁ দেই ব্লগ বনোৱা বহুত লাজ লাগে চ' সেইবাবে ব্লগ শ্লগ নবনাওঁ প্ৰথম অৱস্থাত মোৰ আহিবলগীয়া দিনত ভাল ভাল ব্লগ দিব চেষ্টা কৰিম ব্লগ দিবলৈ খোজকাঢ়ি খোজকাঢ়ি এই ফিল্ডৰ মাজত এইখন দেখিছে এখন আঞ্চলিকৰ এখন গ্ৰাউণ্ড এইটো ৰোড আৰু ইফালে এনেকৈ গোটেইখন গ্ৰাউণ্ড মই আপোনাক দেখাই দিছোঁ এয়া চাওক বহুত ডাঙৰ গ্ৰাউণ্ড হয় বহুত ডাঙৰ গ্ৰাউণ্ড আপুনি জাজৰি আঞ্চলিক ক্ৰীড়া সন্থা বুলি কয় বৰ্তমান ইয়াত সেইফালে আছে মেইন গেটটো এইটো দেখিছে এইটো হৈছে মেইন গেট এই মেইন গেটটো সিপাৰে লগতে এখন ৱাল আছে মানে সেইটোৱে ৰাস্তাটো লগৰ ৱালখন সিফালে হৈছে 16 APBN আৰু এইটো 16 APBN যিটো যোৱাবাৰ আছাম পুলিচৰ ABUB যিটো ইণ্টাৰভিউ হৈছিলে চ' এইখিনিতে হৈছিলে মানে এইখিনি জেগাতে ইণ্টাৰভিউ হৈছিলে এইটো দেখিছে এটা পোষ্ট বনাইছে ইয়াত মানে ডিউটিৰ বাবে এটা বনাইছে এই দেখিব পাইছে চ' সেইখিনি জেগাতে এইডোখৰতে এখন গ্ৰাউণ্ড আছে সেইখন গ্ৰাউণ্ডতে যোৱাবাৰ অসম পুলিচৰ ABUB ইণ্টাৰভিউ হৈছিলে চ' আমি আহি এই পাগলকেইটা ওচৰ পাই গ'লোঁ মানে লগৰকেইটা ওচৰ পাই গ'লোঁ এই পকা ৰ'দত এনেকুৱা গৰম মাৰিছে বৰ্তমান টাইম হৈছে এতিয়া টাইমটো বেছি হোৱা নাই 10:51 আছে টেম্পাৰেচাৰটো চাই দিব বাৰু এনেকুৱা ৰ'দ মাৰিছে আপোনাৰ ৰ'দটো দেখাই দিছোঁ 38 ডিগ্ৰী চেলচিয়াছ এইটো আমাৰ লং জাপৰ গাঁওখন দেখাই আমাৰ লং জাপৰ গাঁও গোটেইকেইটা চাকৰি এইকেইটাই ল'লে চাকৰি বাৰু এইখন হৈছে লং জাপৰ গ্ৰাউণ্ড এইখিনিৰ পৰা ইফালৰ পৰা ৰানিং কৰি আহোঁ ইফালৰ পৰা সেইটো চাইডৰ পৰা ৰানিং দুটা ট্ৰেক বনি গৈছে দুটা ট্ৰেক বনি গৈছে এইটো ৰানিং কৰি জাপ মৰা ফিল্ড চ' ইফালে আহিলোঁ আমাৰ এইকেইটা লগৰকেইটা টেঙা কৰি আছে এইটো এক্সিডেণ্ট এইফালে এইটো আমাৰ ফিল্ডৰ ইয়াৰ নামো মোৰ নিচিনা একেই ইয়াৰ নামো ৰেকি মই ই ভাল ৰানিং কৰে দেই একদম ফুল ৰানিং কৰে মোৰ আমাৰ টেঙা হৈছে কোনে টেঙা হৈ গ'ল চ' সেয়া 38 ডিগ্ৰী চেলচিয়াছ আমাৰ ইয়াত টেঙাখিনি এয়া ৰঙা টেঙা চা কোনোবা খাব নেকি জলকীয়াকেইটা ক'ত গ'ল এইকেইটা হৈছে জলকীয়া বি জলকীয়া আছে নিমখ এইটো বটল কি এইটো কি খা খাটি অসমীয়া খাৰ কি খা খাটি অসমীয়া খাৰ কলা খাৰ তুমি কি খা কলা খাৰ খা খোৱা অসমীয়া কলা খাৰ টেঙা দি খাব দেই টেঙা খোৱা অসমীয়া চ' সেই ৰাইক এটা পালে সেইটোক মাতা নাছিলোঁ এইটো পালেহি ফিল্ডত খানা খাব মানে টেঙা খাবলৈ নেক্সট পৰ্যায়ত কেতিয়াবা খানা খাব এইটো কি ল'বি পইচা আমি কি ব্লগ বনা নাই আমাৰ কি ইউটিউব চেনেল নাই একো নাই এইটো হৈ যায় কিবা ক'বা নেকি SSC যিটো চাকৰিটো পালাগৈ এই দুআষাৰ কৈ দিয়া আমাক এতিয়া আমি যে খানাটো যে খাম যে হাঁহটো ৰিক্সটো তুমি ল'ব লাগিব আৰু মাছ যিমান আছে মানে পোনপ্ৰথমে কাতি বিহু গ'লেহে কি ক'ব বিচাৰিছে কাতি বিহু অসমবাসীলৈ মানে শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা আমি গোটেই ৰানিং পাৰ্টনাৰখিনি মিলি পেলাই আজি টেঙা খাই আছোঁ ৰ'দত গৰমটো অলপ বেছি এতিয়া টেঙাৰ লগত কম্প্ৰমাইজ নকৰে টেঙা খামেই সকলোলৈ কাতি বিহুৰ অলপ জনালোঁ লগতে আমি যিমান ৰ'দেই নহওক আমাৰ এইবিলাক ক'বলগীয়া একো নাই তাতে আমি এসাঁজ খাম বুলি আহিছোঁ কাতি বিহু যোন টেঙা খোৱা ছোৱালী আছে সিহঁতক মাতি দিয়া নে কি কোৱা টেঙা খোৱা চলি কোনোবা যে টেঙা খাই ভাল পায় যে টেঙা খাই ভাল পায় মানে এতিয়া ছোৱালী বুলি ক'লেও টেঙাৰ কাৰণে পাব যিসকলে খাবলৈ মন আছে যাৰ
তেখেতসকলে ইয়ালৈ আহিব পাৰে, আমাৰ লগত যোগদান কৰিব সহযোগ পাৰে। কৰিলে হৈ গ'ল, আহিলে হ'ল। সহযোগ আৰু ঠিকনাটো দি দিয়ক। নথৈ আনন্দিত হ'ম। ঠিকনা দি দিয়ক। ঠিকনাটো দি দিয়ক। ঠিকনাটো হৈছে কি আমাৰ এইখন কি আছিলে কিয়া এখন কিবা হেৰি আৰু। অ' ৰাতুল ভাইকে পাৰ্কত খোৱাদি শুই আছা হে। এইটো তোমাৰ হেৰিটো বেলেগ। এইটো আগতে হেৰি আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰ আপোনাৰ সাগৰ পাৰতে শুই থাকে যে। সেইটো চলি আছে গোৱা ইয়াত বালিৰ অভাৱ আৰু সাগৰৰ অভাৱ। গোৱা মটন হৈ আছে বস্তু। ঐ টেঙাখিনি যাওঁ ঐ ঘাম নিমিলাবি এখন ঠাণ্ডা মাৰিব এখন মাৰি দিম। সেইখিনি গোটেইখিনি টেঙা দিব খাম, টেঙা দিব খাম। ভালকৈ ভালকৈ দি যা। ঐ দে দে মোক দে দে মাল দে। ঐ মাল দিলে। চ' এতিয়া আমি টেষ্ট কৰিম এইটো। এইখিনি হৈছে টেঙা, এইখিনি টেষ্ট কৰিব লাগিব এতিয়া। মোবাইলটো ধৰি লওঁ, মালটো খাই আছে। আৰু এতিয়া আমি বৰ্তমান টেঙা পাই গ'লো, টেঙা খাম এতিয়া। টেঙা মেইন দিছে নহয়, বহুত টেষ্টি হৈছে। এইটো বিহ জলকীয়া দিছে নহয়, বঢ়িয়া। ভাল লম্বা হৈ গৈছে। টেঙা মেইন, টেঙা মেইন, টেঙা মেইন। টেঙা খোৱা গৰমক নিয়ন্ত্ৰণ কৰা। মেইন এইখিনি আৰু গুৰু আৰু এতিয়া বৰ্তমান সকলোৱে টেঙা খালো আৰু টেঙা খালে আমি সকলোৱে এটা ডেন্স দিম। সকলোৱে আমাৰ ডেন্সটো উপভোগ কৰক, নাচটো উপভোগ কৰক। মানে